नावकाटानिफ्राय सुक्लाय सेरफां थांग्रा गाज्रि जानानै थानाय पिडब्लिउडि लामाखौ फोसाबदों। तामुलपुर जिल्लासिनि नावकाटा सुक्लाय सेरफां पिडब्लिउडि लामाया थांनाय गोलाव समनिफ्राय गोथौ गोथौ हाखर जानानै जोबोर गाज्रि जानानै दं। जायनि जाउनाव बे लामाजों गारि मटर खारनाय, फरायसालि कलेजाव थांनाय फरायसा फरायसुलि आरो ओनसोलनि सुबुंफोरा हान्थिनायाव जोबोर जेंनानि मोगा-मोगि जाबोदों। मख'नो गोनां बाथ्रादि ओनसोलनि रायजोफोरा गाज्रि जानानै थानाय लामाखौ फोसाबना होनो जायगानि एमसिएलए एबा बिटिसिनि मावफुं सोद्रोमा रनेन्द्र नार्जारिखौ खावलायनायाव नावकाटा सारियालि फोनांजाबनाय खमैबो 1 किल'मिटार जानथाइनि लामाखौ फोसाबनानै होयो। जायगानि एमसिएलए बिथां रनेन्द्र नार्जारिया लामा फोसाबनानै होनायाव ओनसोलनि सुबुङा गोजोननाय फोरमायो। আজি আমাৰ স্থানীয় ইএম আমি ৰমেন্দ্ৰ নাৰ্জাৰীক ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতে আমাৰ যিটো ৰাস্তাত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছিল, আমি তেখেতক অনুৰোধ জনাইছিলোঁ আৰু আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ যিবিলাক নাওকাটা চকৰ ইটোমূৰৰ পৰা ইটোমূৰলৈ যিবিলাক বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছিল, তেখেতে নিজৰ প্ৰচেষ্টাত আজি কিছু পৰিমাণে মেৰামতি কৰি দিয়াত মানে ৰাইজৰ যাতায়াতৰ কাৰণে বহুত এটা সুবিধা হৈছে। গতিকে তেখেতক এই প্ৰচেষ্টাত আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। ইএম ছাৰে ক'লে যে এই আমাৰ যিটো মেইন ৰাস্তা আমাৰ যিটো গুৱাহাটী নাওকাটা যিটো পথ আছে সেইটো বহুত বেয়াকৈ হৈছিল আৰু লোকেল গাৰ্জেন হিচাপে ইএম ছাৰে নিজে যিহেতু অহা যোৱা কৰে, তেওঁ নিজে দেখা পাই আছিল যে ল'ৰা ছোৱালী স্কুলত অহা যোৱা কষ্ট হৈ আছে। তেওঁ বাকীটো এতিয়া যিটো প্ৰচেছ ৰাস্তাৰ যিটো হ'ব লগা কামখিনিতো এইটো প্ৰচেছ চলি আছে, কিন্তু ভাবিল যে এইকেইদিন যাতে বাৰিষা দুদিনটো যিটো বৰষুণ দি আছে ৰাস্তাটো বৰ বেয়া হৈছিল, বৰ বেয়া কাৰণে নিজৰ পকেটৰ দৰমহা দি যিহেতু এইটো কাম নাথাকে পকেটৰ দৰমহা দি এইখিনি ছাৰে মেৰামতিটো কৰি দিছে আৰু সেইকাৰণে আমি ছাৰলৈ ধন্যবাদ জনাইছোঁ। যিহেতু অহা যোৱাত অসুবিধা হোৱা যিটো ল'ৰা ছোৱালীয়ে যিহেতু স্কুলত আহে বহুতখিনি ভিৰ হয়, এইটো ৰাস্তা এনেই ভিৰ হৈ থাকে, এইটোৰ কাৰণে যিটো বনাই দিলে সেইটোৰ কাৰণে ধন্যবাদ।